মেগাজিনৰ কাম কৰিছে এইটো কয় বুদ্ধি এডুকেশ্যন সিস্টেম হেল্ল গাইস কি কৰিছা কৈ দিয়া কাজিয়া লাগিছে ইয়া মই 6 এম দি লহন এক্সাম তাৰপিছত লাগিবি মানালি চেনেলটো সাবস্ক্ৰাইব কৰো কৈ দিব মৌসুমী কংকনা আমি ক্যালিফোর্নিয়াতে আছো আমি এটা বিচাৰি ফুৰিছো পিন্সিৰ মনমৰি ফোন চোন কাহি ল'ব ভিডিঅ' কল চাহ দিব আহিছে চালে আমাক দিব ভালকে খুঁজিছে মানে তুমি ব্লগাৰ গাইজ চালো আহি আছো আমি গুটে ওলোৱা নাই ভালকে এয়া চাহ বনোৱা মানুহজনী পিন্সি আমি মেগাজিনৰ কাম কৰি আছো মানে বহি আছো এতিয়া কেমেৰামেন এটা আমাৰ ডিপাৰ্টমেন্টৰ লেব সব মেগাজিনৰ কামত ব্যস্ত হৈ আছে কি কৈ আছে ভিতৰত নাই মই এই মৌসুমী তোমাৰ ইণ্টাৰভিউ এটা লৈ দিওঁ তোমাৰ এজনী আছে এইবোৰ এইবোৰ প্ৰতিভা চবেই দেখিব আৰু লুকাই আছিল এইবাৰ ফেয়াৰৱেলত মনমৰীয়ে গান গাব নহয় ন গান গাব মনমৰীয়ে খুব কান্দিবি আৰু দায়িত্বত আছে মৃণালী কাকতি ভাষণ দিয়া দায়িত্বত আছে হেৰি কংকনা বৰুৱা এইটো মই ডিজাইন দিছো দেখিছা নাই ঐ মনমৰী তোমাৰ প্ৰতিভা দেখাই দিয়া ৰবা কবিতা চাই লওঁ তাৰপৰা গামোৰ বাহিৰ লিখা ৰবা দেই মই কবিতা চাই লওঁ এইবোৰ আগবাঢ়িছে আৰু অকণমান কি আঁকিছে দেখাই দিয়া ধুনীয়া হাতে লিখি দিব লাগে পইচা দিবা নাই বাচা গুচা আমি এয়া আছো মানুহ আজি থাকিবা ন থাকি লগাই আছে বিছনা পত্ৰ আমি বেডিং সিস্টেম কৰি লগাই আছে টেবুলৰ ওপৰত উঠি আজি ইয়াত থাকিম কাইলৈ একেবাৰে মেগাজিন উলিয়াই কাইলৈ একেবাৰে মেগাজিন উলিয়াইহে আৰু ঘৰমুৱা সময় আজি ইয়াতে থাকি দিওঁ ন সৰু পৰিয়াল সুখী পৰিয়াল একদম এগৰাকী সাজু আছে ভাতটো ক'ত বনোৱা হ'ব এই কেণ্টিনতে খাইমগৈ আমি নহয় হোষ্টেলৰ পৰা হেৰি কি বুলি কয় হেতক এই আছে ন আমাৰ ঘৰকেইটা কেলে ঘৰকেইটা এয়া ইমান ধুনীয়া ধুনীয়া ঘৰ আছে সেইকেইটা এইটো মোৰ বেছি ভাল লাগে এইটো মোৰ ঘৰ আছে এইটো আছে সেইটো ভাল লাগে বেম্বো হাউচ তোমাৰ ডায়লগ এটা ভাল লাগিছে ক বাবা কি বাবা মই এটা মিছা কথা কম আমাৰ বাহনক দিব পাৰে জৰ্ণা জেন্টেন পাব নিলে হেনা পালে কি কৈ আছে কেমেৰামেন হেল্ল কিমান আৰু দেখুৱাগে একেটা মানুহ হেল্ল মাইকি একেটা মানুহ আছে এই মগজগিটা দেখাই দিয়ে যে ভিতৰ পৰা কেনেকুৱা মাৰে ঐ কৃষ্ণ জুই লগাইছে লগোৱা ভমককে মাৰিব একদম জুই এনেকে নজলাই নহয় সাইডে 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 জ্বলাই দিয়া না তেনেকে জ্বলাব লাগে নেকি হেয়া তেনেকে
সাইডটো জ্বলাবি অকল এইটো গ্ৰন্থ সমালোচনা কৰা মানুহ হেৰালে এতিয়া আমি ঘৰলৈ আহিলো ঘৰমুৱা হৈছো আৰু দিনৰ কেইটা বজাতে ওলোৱা ৰাতিপুৱা 8-9 বজাৰ পৰা পুৱা 9 বজাৰ পৰা আবেলি 4 বজালৈকে আমি এতিয়া আমাৰ মানে কৰ্ম নহয় আমাৰ হাজিৰাটো পুৰাই গ'ল মানে আমি এতিয়া আমি ঘৰ যাওঁ আকৌ কেতিয়া লগ পাম আকৌ পৰহিলে লগ পাম পৰহিলে নহয় মেগাজিন হৈ গ'ল কষ্ট কৰি মেলি পৰহিলে পিছদিনাখন আমি লগ পাম বহুত কষ্ট হ'ল মেগাজিন এতিয়া আমি সিনপসিছত লাগিম আকৌ এতিয়া আকৌ নতুন আমাৰ কাৰ্যসূচী এবাৰ ব্যক্তিগত কাৰ্যসূচী হ'ব বাই 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 আজিলৈ বাই বাই কৈ দিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই